বন্ধুসকল নমস্কাৰ। আজিৰ ভিডিঅ'টো অলপ বেলেগ। এইটো হৈছে হৃদয়ৰ কথা। এই হৃদয়ৰ কথাটোৱে হৈছে প্ৰেমৰ যন্ত্ৰণা। আপুনি কেতিয়াবা এনেকুৱা অনুভৱ কৰিছেনে য'ত বহুতকৈ কষ্ট বেছি আছিল? যদি কৰিছে তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে। বন্ধুসকল, প্ৰেম মানে কি? আচলতে প্ৰেম মানে এটা শব্দ, কিন্তু মনত ৰাখিব এইটো এটা ডাঙৰ অনুভৱ। প্ৰেম মানে কেৱল আই লাভ ইউ নহয়। প্ৰেম মানে কেয়াৰ কৰা, ৰেসপেক্ট কৰা আৰু সেক্ৰিফাইচ কৰা। কিন্তু সকলোৰ প্ৰেমে সুখ আনিব নোৱাৰে। কিছুমান প্ৰেমে আমাক শিকায় কিদৰে আমি ভাঙি যোৱাৰ পিছতো জীয়াই থাকিব লাগিব। আৰু প্ৰেমৰ যন্ত্ৰণা আৰম্ভ হোৱাৰ প্ৰথমটো ষ্টেপ হ'ল যেতিয়া আপুনি বেছিকৈ তাক কেয়াৰ কৰিব কিন্তু সি নকৰে। আপুনি সময়ৰ পৰ সময় ৱাইট কৰি থাকে, মেছেজ কৰি থাকে, ৰিপ্লাই অহা নাই, আৰু আপুনি ভাবি থাকে যে মই কি ভুল কৰিলো। সেই সময়ত আমি নিজৰ ভেলু নিজেই কোৱেশ্চন কৰিবলৈ আৰম্ভ কৰোঁ আৰু বিভিন্ন ধৰণৰ ভিতৰৰ পৰা আবেগ প্ৰকাশ হয়। বন্ধুসকল, প্ৰেমৰ যন্ত্ৰণা কেৱল বাহিৰৰ যন্ত্ৰণা নহয়, ই ভিতৰৰ সেই যন্ত্ৰণা। আপুনি হাঁহিবলৈ চেষ্টা কৰে কিন্তু মনত কষ্ট থাকি যায়। সকলোৱে কয় মুভ অন, কিন্তু আমাৰ হৃদয়টো মানি নলয়। ৰাতি শুই থাকোঁতে মেমৰিবোৰত আহে, নিজৰ মস্তিষ্কৰ ভিতৰত আহে আৰু চকুৰ পানী নিজৰাই ঘূৰিবলৈ আৰম্ভ কৰে। কিন্তু বন্ধুসকল, প্ৰেমৰ যন্ত্ৰণা আমাক ভাঙিবলৈ নহয়, শক্তিশালী কৰিবলৈ আহে। এইটো শিকায় নিজক ভাল পাবলৈ নিজৰ মূল্য নিজেই বুজিব লাগিব। বন্ধুসকল, এদিন আপুনি নিজেই বুজিব যি মানুহে আপোনাক এৰি থৈ গ'ল সেই মানুহ আপোনাৰ কাৰণে ঠিক নাছিল। সেইবাবে আপুনি নিজকে নিজে সময় দিয়ক আৰু নিজে নিজক ভাল পাব, কাৰণ এদিন আপোনাৰ নিজৰ মানুহজন আহিব যিয়ে আপোনাৰ দুখ কষ্টৰ ভাগি হ'ব আৰু সেই সময়তে আপোনাৰ জীৱনত সুখ আহিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনে লাইক, শ্বেয়াৰ, কমেণ্ট নকৰিবলৈ নাপাহৰিব।